নমস্কাৰ সমুখ অসমবাসী ৰাইজক সোনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, ইউটিউবৰ সৃষ্টি কেনেকৈ হ'ল? ইউটিউবৰ প্ৰথমটো ভিডিঅ' কোনে আপলোড কৰিছিল? কিহৰ কাৰণে ইউটিউব গুগলৰ হাতত বিক্ৰী হ'ল? তেন্তে পলম নকৰি চাওঁ আহক ইউটিউবৰ ৰিয়েল হিষ্টৰী। ইউটিউব এতিয়া ইয়াৰ কোনো ইন্ট্ৰডাকশ্যনৰ প্ৰয়োজন নাই। ইউটিউবৰ আৰম্ভণি পেপলৰ তিনিজন এমপ্লয় ছাদ হাৰ্লি, জাভেদ কাৰাম আৰু ষ্টিভ চেনে 2005 চনত কৰিছিল, যেতিয়া ফটো শ্বেয়াৰিঙৰ জামানা আছিল। তেওঁলোকে এটা অসুবিধা ন'টিছ কৰিলে যে ভিডিঅ' বনাব পাৰি ঠিকেই, কিন্তু ভিডিঅ' শ্বেয়াৰ কৰিবলৈ কোনো মাধ্যম নাছিল। তেতিয়া তেওঁলোকৰ মনত এটা আইডিয়া আহিলে যে তেওঁলোকে এটা ৱেবছাইট আৰম্ভ কৰিব যিটো ভিডিঅ' শ্বেয়াৰিঙৰ বাবে যথেষ্ট সুবিধাজনক হ'ব। পেপলত কাম কৰাৰ আগেই ছাদ হাৰ্লিয়ে ডিজাইন ছাবজেক্টত ডিগ্ৰী কৰিছিল আৰু তেতিয়া জাভেদ আৰু ষ্টিভ চেনে কম্পিউটাৰ ছায়েন্স কৰি আছিল আৰু ইয়াৰ পিছতেই তিনিওজনে একেলগে পেপলত জইন কৰিছিল। কিন্তু তেওঁলোকৰ ইচ্ছা আছিল যে ভিডিঅ' শ্বেয়াৰিং ছাইটটো কেনেকৈ আৰম্ভ কৰিব। 14 ফেব্ৰুৱাৰী 2005 হাৰ্লিয়ে এটা ডমেইন নেম, ট্ৰেডমাৰ্ক আৰু লগো ৰেজিষ্টাৰ কৰিলে ইউটিউবৰ নামত। তাতেই ভিডিঅ' আপলোড আৰম্ভ কৰিলে। সেই সময়ত আৰু এটা ৱেবছাইট আছিল ইউটিউবৰ নামত, যিটো তেওঁলোকৰ ইউটিউব ৱেবছাইটৰ লগত সামঞ্জস্য আছিল। ইয়াৰ কাৰণে মানুহৰ মাজত কনফিউজ হৈছিল। ইয়াৰ পিছত ইউটিউবে ইউটিউব অনলাইন নামৰ ডমেইন নেমেৰে কাম আৰম্ভ কৰিলে। আনহাতে এই ইউটিউব ৱেবছাইটটোৱে নিজৰ ডমেইন নেম সলনি কৰা নাছিল। ইউটিউবত প্ৰথমে ভিডিঅ' আপলোড কৰিলে জাভেদ কাৰামে, অৰ্থাৎ এইটোৱেই আছিল ইউটিউবৰ প্ৰথম ভিডিঅ'। এই ভিডিঅ'টোৰ টাইটেল আছিল মি এট দ্য জু। ডিচেম্বৰ 2005 ইউটিউবে এটা অফিচিয়েল কৰ্পৰেশ্যন হৈ গ'ল। ইয়াৰ প্ৰথম অফিচটো কেলিফৰ্ণিয়াত বনাইছিল। 2006 চনলৈ তেওঁলোকৰ এমপ্লয় লাহে লাহে বাঢ়িবলৈ ধৰিলে। ইয়াৰ ভিতৰত কিছুমান পেপলৰ পুৰণা এমপ্লয়ো আছিল। 2006 চনৰ অক্টোবৰ মাহত গুগলে ইউটিউবটো কিনাৰ কাৰণে প্ৰস্তাৱ দিছিল। গুগলে ভবামতে এই প্ৰস্তাৱটো ইউটিউবে মানি ল'লে, কিন্তু ইউটিউবে এটা চৰ্ত ৰাখিছিল। ইউটিউবৰ এমপ্লয়বিলাকক গুগলৰ অধীনত সংস্থাপন দিব লাগিব আৰু তাৰ পিছতেই ইউটিউব যথেষ্ট ফেমাছ আৰু ভিডিঅ' চোৱাৰ এটা উৎকৃষ্ট মাধ্যম হৈ পৰিল। 2007 চনত ইউটিউবে পাৰ্টনাৰ প্ৰগ্ৰেম লঞ্চ কৰিলে, যাৰ জৰিয়তে টকা উপাৰ্জনৰ পথ খোল খালে। ইউটিউব এতিয়া ফেচবুক আৰু গুগলৰ পিছত তৃতীয় স্থান। 2006 চনত ইউটিউবত ভিডিঅ' আপলোডৰ লিমিট আছিল 10 মিনিট, কিন্তু এতিয়া ভিডিঅ' আপলোডৰ কোনো লিমিট নাই। অতি বেছি দীঘল বা হাই কোৱালিটিৰ HD ভিডিঅ' আপলোড দিব পাৰে। এনেকৈ লাহে লাহে ইউটিউব এটা ডাঙৰ ভিডিঅ' আপলোডিং ছাইট হৈ উঠিল। আজিলৈ এইখিনিয়েই। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনেই উপলব্ধ হ'ব কেৱল অসমীয়া সোনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।